Hello everyone, welcome back to my YouTube channel. So, আজি আছে লাঞ্চ প্লেট তো বলকচোন পাকঘৰত যাওঁ আৰু আজি কি বনাইছো আপোনালোককো দেখাওঁ। তেয়া মই প্ৰথমতে তেল গৰম কৰিছোঁ আৰু ইয়াত পিয়াজ ভাজি আছোঁ। 1 চামুচ আদা নহৰু পেষ্ট দিলোঁ আৰু নিমখ হালধি জলকীয়া গুড়া জিৰা গুড়া ধনিয়া গুড়া অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি পেলাই অলপ এতিয়া ইয়াত পানী ঢালিছোঁ। ঢালি পেলাই এইখিনি অকণ মছলাখিনি ভুনিব দিলোঁ। তো দেখিছানে মছলাখিনি ভালকৈ ভুনা হৈ গৈছে আৰু তেলটো গৈছে আৰু ইয়াত এতিয়া মই দিছোঁ মাছ বৰালি মাছ। তো বৰালি মাছৰ এইখিনি মই বনাম। ইফালে মাছখিনি ভুনা হৈ থাকক, ইফালে আৰু এটা কেৰাহী বহাই ইয়াত অলপ নহৰু দিছোঁ আৰু পিঁয়াজ আৰু বৰালি মাছৰ যে মাথাখিনি আছিলে মূৰখিনি সেইখিনি অলপ ভাজিব দিলোঁ, কাৰণ এইখিনি বনাম মই শাকেদি। আৰু এইফালে মাজে মাজে মাছখিনি লৰাইও দি আছিলোঁ আৰু এইখিনি পানীখিনি পূৰা শুকোৱাৰ পিছত 1 কাপ পানী দি ধুনীয়াকৈ ঢাকনিখন মাৰি হ'ব দিলোঁ। আৰু এইফালে মাছখিনিও ভাজা হৈ গ'ল। তো ইয়াত মই লাই শাক দিলোঁ আৰু এইফালে দেখিলেনে লাই শাকখিনি বহাই থৈ আকৌ এইফালে মাছখিনিও হৈয়ে গৈছে আৰু এইফালে লাই শাকৰো পানী শুকাই গ'ল। তো মাছৰ তৰকাৰীখিনিও মোৰ হৈ গ'ল। সেইখিনি নমাই লাই শাকত অলপ পানীখিনি পূৰা শুকাই যোৱাৰ পাছত পানী দিলোঁ। এইফালে আৰু এটা কেৰাহীও বহাই দিলোঁ। একেলগে গোটেইখিনি নবহালে আকৌ দেৰিও হ'ব ন। তো ইয়াত তেল দি পিঁয়াজ নহৰুখিনি অলপ ভাজিলোঁ, তাৰপিছত দিলোঁ চুকা পালেং মানে টেঙা পালেং এইখিনি মই শুকান এটা চাটনি বনাম। তো আপোনালোকে চাবচোন। এয়া দেখিলেনে পানী দিব নালাগিলে আৰু শুকাই গ'ল আৰু ইয়াত মই কেঁচা জলকীয়া দি এইখিনি নমাই লওঁ আৰু এইফালে কুকাৰত বহাইছোঁ নিৰামিষ এটা ভেজ চব্জি, যোনটো বুটৰ দালি। আৰু বুটৰ দালিত মই আদা নহৰু পেষ্ট জলকীয়া গুড়া জিৰা গুড়া হালধি নিমখ দি পেলাই কুকাৰৰ ঢাকনিখন লগাই সিজিব দিলোঁ। সেইখিনি সিজক মানে ইপিনে আৰু এটা কেৰাহীত বহাই ইয়াত লোকেল চিকেন বনাবলৈ মছলাখিনি ভুনা আৰম্ভ কৰিলোঁ। তেলত পিঁয়াজ দি নহৰু দি আদা নহৰু পেষ্ট দি পেলাই হালধি জলকীয়া গুড়া জিৰা গুড়া কাশ্মীৰী চিলি পাউডাৰ ধনিয়া গুড়া আৰু অলপ চিকেন মছলা দি পেলাই ধুনীয়াকৈ ভুনিলোঁ। এই দেখিছেনে ভুনাও হৈ গৈছে। তাৰপিছত অলপ ভুনাৰ পিছত মই অলপ আলু এড কৰিলোঁ, কাৰণ এইখিনি আলু মাংস দি জোল বনাম চিকেন দি। এনে কুকাৰৰ 2টা চিটি মৰা হৈ গ'ল আৰু বুটৰ দালিখিনি সিজি গ'ল। তাৰপিছত মই কাটি থোৱা চব্জিখিনি বহাই দিলোঁ আৰু এতিয়া চাইছেনে চব একেলগে বহাইছোঁ। এইফালে চিকেনখিনিও ভুনা হৈ গ'ল। চিকেনৰ পানীখিনি পূৰা ড্ৰাই হোৱাৰ পিছত এতিয়া মই গৰম পানী এড কৰিলোঁ। এতিয়া দেখিছেনে গৰম পানী দিয়াৰ লগে লগে উবাল আহি গ'ল আৰু এইফালে চব্জিখিনিও এটা হুইচেল মাৰিলে। তো ইয়াত মই এতিয়া চব্জিখিনিও বাগাৰ দিম। কেৰাহীত তেল গৰম হোৱাৰ পিছত অলপ পাঁচফোৰণ দিলোঁ। পাঁচফোৰণৰ গোন্ধটোতো ভাল লাগে ন। শুকান জলকীয়া দিলোঁ, অলপ পিঁয়াজ দিলোঁ, অলপ নহৰু দিলোঁ, দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি আছোঁ। আৰু এইফালে দেখিছোঁ তৰকাৰীখিনিও পূৰা উতলি আছে। চ' অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলোঁ কালাৰৰ কাৰণে। হৈ গ'ল। এতিয়া ধুনীয়াকৈ চব্জিখিনি ঢালিলোঁ আৰু দেখিলেনে মোৰ চব্জিও হৈ গ'ল। তো গোটেইখিনি মোৰ ৰন্ধা বঢ়া যে হৈয়ে গ'ল। তো মোৰ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আপোনালোকক কোনটো ৰেচিপি বেছি ভাল লাগিছে সেইটো কমেণ্ট ছেকশ্যনত জনাব দেই। এয়া হৈছে লোকেল চিকেনৰ তৰকাৰী, এয়া হৈছে বৰালি মাছৰ ভুনা আৰু এয়া হৈছে লাই শাকৰ জোল। তো আজিলৈকে আহিছোঁ, বাই বাই।